আছিলে 23 জানুৱাৰী আৰু আজি মোৰ প্ৰথমটো দিন সাৰ্বজনীন জাতীয় বিদ্যালয়। মই যোৱা স্কুলৰ ৰাস্তাটো আপোনালোকৰ লগত শ্বেয়াৰ কৰিম এণ্ড কিন্তু তাৰে যিখন অনাৰ আছে অনাৰৰ লগত এখন মোৰ ফটো আছে। বৈশিষ্ট্য চৌধুৰী ছাৰ, তেখেত স্কুলৰ অনাৰ হয়, আপোনালোকে চবে চিনিয়ে পায় চাগে। আজি এইখিনি পৰ্বত মই ক'ব বিচাৰোঁ, এখন বিদ্যালয় গঠন হোৱাৰ পিছত বহুত কাৰণ থাকে। এখন বিদ্যালয় চলাই নিয়াৰ কাৰণে বহুত পৰিশ্ৰম কৰিব লগা হয় আমাৰ বিশেষকৈ প্ৰাইভেট স্কুলবিলাকত। আপোনালোকে এটা কথা লক্ষ্য কৰিব, প্ৰাইভেট স্কুলত যিবিলাক শিক্ষকে কাম কৰে সেই শিক্ষকসকলৰ ঘৰ দুৱাৰ কিন্তু ভাঙা চিঙাই থাকে, যেনেকুৱা আপোনালোকে মোৰটো মাজে মাজে ব্লগত চাই থাকে। যিবিলাক গভৰ্ণমেণ্ট স্কুলত কাম কৰে তেওঁলোকৰ স্কুলটো ভঙা থাকে, কিন্তু সেই গভৰ্ণমেণ্ট স্কুলৰ যিবিলাক টিচাৰ্ছ আছে এই টিচাৰ্ছবিলাকৰ ঘৰবিলাক কিন্তু পকি থাকে। মই ৰিজনটো বুজিয়ে নাপাওঁ কেনেকৈ বা হয়, আপোনালোকে যদি বুজি পায় কমেণ্ট কৰিব। এণ্ড বহুত ছাত্ৰ ছাত্ৰী তাত আছে, মই দেখা পালোঁ ক্লাছ অংকুৰৰ পৰা ক্লাছ 10লৈকে আছে এণ্ড এবাভ 300 ষ্টুডেণ্ট এণ্ড 3টা গাড়ীও চলে স্কুলখনত। আপোনালোকে মই ইমান আজি প্ৰথম আছিল নহয় দিনটো, গতিকে ইমান ইনফৰমেশ্যন কালেক্ট কৰিব পৰা নাই, গতিকে যিখিনি জানো সেইখিনি মই লাহে লাহে কৈ থাকিম, আপোনালোকে শুনি থাকিব। তো আহক চাওক, এয়া আছিল আজিৰ ব্লগ। নেক্সট ব্লগত আকৌ লগ পাম। अब भी इतना प्यार मैं करता हूँ तुझसे के अगले 100 जन्म भी तेरे हाथ मरे। ये दिल क्यों